কহিয়াছা তুমি আধ্যাত্ম যুগৰ কথা তাক আমি নপাৰো বুজিত ইদানী সুগম কৰি বুজায়া কহিও মুত শুনিতে কৌতুকবি বাণী নৱকৃষ্ণ কৈছে যে মোৰ এই কুৎসিত দেহটোৰ প্ৰতি যি আসক্তি তাতে মোৰ অহংকাৰ অভিমান মদ মাচৰ্য বাঢ়ি গ'ল এইবিলাকে হ'ল আমাৰ শৰীৰ ৰাজ্যত একোজন একোজন প্ৰবল শক্তি থকা শত্ৰু ইয়াক কি অস্ত্ৰদি দমন কৰিব এইকেইটা শত্ৰু কৈছে তাৰ বিষ লাগি এইটো জ্ঞান চক্ষু ভৰিল অন্ধ এই আমাৰ বিষয়ৰ কুৎসিত দেহটোৰ প্ৰতি আমাৰ ইন্দ্ৰিয়বিলাকে চৰিতাৰ্থ কৰিবৰ কাৰণে এইবিলাক শত্ৰুৰ আশ্ৰয় লয় আৰু সেই শত্ৰুবিলাকৰ পৰা আমাৰ কি লাগে ইয়াত বিষ লাগি আমাৰ জ্ঞান চকুটো অন্ধ হৈ যায় সেইকাৰণে তদুবাক্যে অমৃতে জোৰায় কিন্তু এই জ্ঞান চকুটো পাবৰ কাৰণে যদি বৈষ্ণৱৰ সংগ তেওঁলোকে যি বাক্য যি বচন এই বচনবিলাক ব্যৱহাৰ কৰিব লাগে মই তৃতীয় শ্ৰেণীত পঢ়া মই নিজকে দোহাই দুবাৰ কৈছোঁ শিক্ষা মোৰ নাই এই আসনখনৰ আমি যোগ্য আচলতে নহয় তথাপিতো এখন শংকৰদেৱৰ চতিহা শব্দ বৰ্ণ এখন মালা বনাইছে কৃষ্ণক ভজনৰ কাৰণে অকণমান আমি গাই দিব খুজিছোঁ শব্দ ব্যৱহাৰ কৰিব লাগে ক'ত ক বৰ্ণই কলি যুগে কৃষ্ণ নামে সাৰ খ বৰ্ণই খনে খনে কৰিও উচ্চাৰ গ বৰ্ণই গৰ্ব নকৰিবা একো নৰ ঘ বৰ্ণই ঘনে হৰি ঘোষিও সতৰ উঙ বৰ্ণই সংগ লৈও ভকতজনৰ স বৰ্ণই চৰিত্ৰ বৰ্ণাই গোবিন্দৰ দ্বিতীয় স বৰ্ণই চাণ্ডালকো নামে শুদ্ধ কৰে য বৰ্ণই জয় ধ্বনি কৰে যিটো মৰে ঝ বৰ্ণই জানি কৰা নামক যতন নিয় বৰ্ণই নিজ পদত দেন্ত নাৰায়ণ ত বৰ্ণই তল বল জীৱন চঞ্চল থ বৰ্ণই থুক মুখ ভাগিবে সকল দ বৰ্ণই দাঁতিয়া কৰিও হৰি ধ্বনি ধ বৰ্ণই ঢলীয়া পৰিব সিদ্ধমণি ন বৰ্ণই নাৰায়ণৰ নাম শিৰোমণি দন্তীয়া ত বৰ্ণই তাৰণতা নাহিকে হৰি বিনি থ বৰ্ণই থিৰ বুদ্ধি কৰি লোৱা নৰ দ বৰ্ণই দৰ্পচুৰ কৰা পাতে কৰ ধ বৰ্ণই ধৰ্ম নাই ৰাম নাম সম ন বৰ্ণই নাৰায়ণ নাম নৰোত্তম প বৰ্ণই পৰমৰু পৰম মধুৰ ফ বৰ্ণই ফুৰে গাই সেহিছে চতুৰ ব বৰ্ণই বহুবিধ ভকতি আশ্ৰয় ভ বৰ্ণই ভকত জনেহে আশ্ৰয় ম বৰ্ণই মধুৰ পৰম মধুৰ অন্ত্যেষ্ট জ বৰ্ণই যিটো কৰে সেহিছে চতুৰ ৰ বৰ্ণই ৰাম নাম পাপৰ অগণি ল বৰ্ণই লোৱা নাম ধৰ্ম শিৰোমণি ব বৰ্ণই অমৃতটো চাদযুক্ত আতি স বৰ্ণই সাধু সংগে সোণা কৰ্ণ পাতি স বৰ্ণই খনক খনন্দ সিদ্ধ মুনি স বৰ্ণই শিশবু নতৰে হৰি বিনি হ বৰ্ণই হৰি নাম দাঁতি লৈও নৰ ক্ষিয় বৰ্ণই ক্ষয়ংকাৰ কৰা পাতে ঘৰ এয়া গুৰুজনাৰ বৰ্ণমালা
ঈশ্বৰৰ নামেৰে গাঁথনি কৰিছে। অক্ষৰ ব্ৰহ্ম ই বিনাশ নোহোৱা এই শব্দ, কিন্তু আমাৰ বাক্যবিলাক বিনাশী হয়। কৃষ্ণ কথা এই বিষয়ৰ কথা পাতোঁ, আমাৰ বাক্যবিলাক বিনাশী হৈ যায়। বিষয়ৰ কথা পাতিলেতো বিনাশী হ'ব। হয়, এই মহান ভাগৱতৰ বিষয়ে অকণমান আমি আজিয়ে কৈ যাওঁ আপোনালোকক। বহুত ব্যাখ্যানে আপোনালোকে আনিছে, কিন্তু শংকৰ গুৰুজনাই মাধৱে প্ৰশ্ন কৰিলে যে আপুনি কি অস্ত্ৰলৈ পৃথিৱীত দুষ্টক দণ্ড কৰিবৰ কাৰণে অৱতাৰ ধাৰণ কৰিলে জানিব যদি যোগ্য হওঁ, সেই গুৰু আপুনি সবিশেষ এই কথাখিনি মোক বুজাই দিয়ক ভাগৱতৰ বিষয়ে। আত অনন্দৰে মাধৱে সুদণ্ড শুনা গুৰুদেৱ হৰি, এইটো অৱতাৰে দুষ্টক দণ্ডিবে কোন অস্ত্ৰ আশা ধৰি। কি অস্ত্ৰলৈ আপুনি অৱতাৰ ধাৰণ কৰিলে দুষ্টক দণ্ডিবলৈ? এই সময় কাম কৰি লোভ মোক কিমান ডাঙৰ ডাঙৰ শত্ৰু। শংকৰে বুলন্ত শুনিও মাধৱ অস্ত্ৰ কহু নিৰ্ণয়, অস্ত্ৰ বুলি যাক শাস্ত্ৰে কহে তাক শুনিও তাৰ উত্তৰ। ভাগৱত শাস্ত্ৰত দেহা ৰথ ভৈলা, চাৰি ৰথে চাৰি ঘোঁৰা, বুদ্ধি ভৈলা ধ্বজ, জ্ঞানে বাক জৰি, কোনে কবি পাৱে উৰা। গুৰুৱে সাৰথি, শিষ্য ভৈলা ৰথি, সৰ ভৈলা ৰাম নাম, ভক্তি ভৈলা ধনু, গুৰু শিক্ষা ধৰ্ম, কৰিব যুদ্ধ সংগ্ৰাম। বুঝে এই পাঠ অস্ত্ৰ লৈ আহিছোঁ। পাখণ্ড সমাজ যতে আশ্ৰয়, জনে গুণ থৈব তাৰ, বিচাৰি বিচাৰি সবাকো কাটিয়া পাতিব নাম প্ৰসাৰ। তেতিয়া মই নামৰ দোকান খুলিম আৰু বেচা কিনা কৰিম এই বজাৰ। হয়, গতিকে সংগ ৰাখে পিতা, সংগ ৰাখে মাতা, সংগৰে শহীদ নিজ, সংগৰে সহায়, সংগৰে বিধতা, সংগৰা মুখ্যৰ বীজ, এই বুলি ক'লে। আৰু এটা প্ৰশ্ন কৰিলে আপোনালোকে এইটো পাই আছে, ইয়াত ভাগৱত বহুত ব্যাখ্যাকে এইবিলাক কৈছে, জানে গুৰুসকলে, যে আপুনি বৈকুণ্ঠলৈ যাব, কোনখন আপোনাক বৈকুণ্ঠত লগ পোৱা যাব পৰৱৰ্তী বৈষ্ণৱসকলৰ কাৰণে আগতীয়াকৈ আপুনি কৈ দিয়কচোন। মাধৱে প্ৰশ্ন কৰিলে। তেতিয়া শংকৰে কৈছিল, মই কোনখন বৈকুণ্ঠত থাকিম জানা মাধৱ? শুনেও মাধৱ মোৰ থাকিবাৰ খান, দশম কীৰ্তন মোৰ মূৰ্তিৰ সমান, মোহকণি পুনৰ গুৰু যিজনে বোলয়, দশমতে কীৰ্তনতে পাইবে নিশ্চয়। বিৰং এইবোৰ শাস্ত্ৰ বহুত জানিব নালাগে, যে আমি পুৱাৰ জেগাতে দেখুৱাই দিলে এই ভাগৱত দশম আৰু তেওঁ নিজৰ সতে বিৰচিত কৰা অসমীয়ালৈ সংস্কৃতৰ পৰা অসমীয়ালৈ এই মহান ভাগৱত তৰ্জমা কৰা গুৰুজনে হৈছে জগতগুৰু শ্ৰীমন্ত শংকৰ। গতিকে মই তৃতীয় শ্ৰেণীত পঢ়ি আজি এই আখৰখিনি চাই মই কিছু এতিয়া যদিও শিক্ষা জ্ঞান নাই, এতিয়া ইয়াকে চাই মাতিব পাৰিছোঁ, ক'ব পাৰিছোঁ। যদি সংস্কৃতত থাকিলহেঁতেন সেই ধ্ৰুৱহঁতৰ নিচিনা প্ৰভু এই ত্ৰিভুল এম এ নহয় সংস্কৃতত, তেতিয়া তেওঁলোকৰ নাখাব পাৰিলে হয়, সেইজন মানুহ মাতিব লাগিল হয়, হয় নহয় প্ৰভু? কিন্তু এতিয়া চাওকচোন বাৰু, এনেকুৱা সহজ কৰি দিলে কলিযুগৰ মানে। তেতিয়া কৈছে, এ ৰাম ঘোষা নামে পুথিখনি তুমিও লিখিবা, ঘোষা ৰত্নাৱলী মাজে তুমিও থাকিবা। আমি গুৰুজনক ক'ত বিচাৰিব লাগে? শংকৰ মাধৱ গোবিন্দ এই এটা আছে, এই সুন্দৰভাৱে স্পষ্টীকৰণ কৰি কৈছে। কিন্তু ভাগৱত দশম আৰু কীৰ্তন আৰু ঘোষা ৰত্নাৱলীতে মই তোমাক পাম, তুমি মোক কীৰ্তন দশমতে পাবা। গতিকে লগ পোৱা পুৰি সদায় হৈ আছে এই তত্ত্ব দেশ গুৰুসকল। বেয়া নহ'ব, আহকচোন বাৰু, ইয়াৰ পিছত আমি আকৌ ভাগৱতৰ তত্ত্ব লৈ আহিছোঁ। কৰ্মফল নিৰন্তৰ হবে ব্যৱহাৰ
হৈ খাই খাতেই হাৰত বুজিবাক নপাৰিয়া ভৱৈৰ মনে আতে ৰৈ নিৰ্পতিৰ বাণী শুনি অনন্ত ব্ৰাহ্মণে গুণী সম্বোধিয়া পৰব আদৰে সৰ্বফল ব্যৱহাৰে জন্ম ধৰি নিৰন্তৰে আছে বাণী পৃথিৱী সেই পৃথিৱীত ফুৰি পৃথিৱীৰ বিকাৰণে কেনেবাকে ভাৰি ভৰিল আমি যে লগতে বহে ভাব জলা পৰে বৃষ্টিধাৰ আৰু কিবা আছে শ্ৰম ৰাখি যদি বোলাই এক দেহ বহে আন শৰীৰক কিয় তাৰ নুহিকে ভাগ দেবে কহু ক্রম জীবাদার পাবে শ্রম আছে ভরি পৃথিবী বাংলা কৃষ্ণ এইটো বিৰাট ডাঙৰ তত্ত্ব পৃথিৱীত লোক আছে কিন্তু লোকত পৃথিৱী নাই আমি পৃথিৱীত থকাটো সত্য আমাৰ লগত পৃথিৱী কিন্তু ফুৰে দেখো বোলে হৰিবোল হৰিবোল কৰি মন জানতে নচলিবা তেবেখাত দুই ভৰি নহবাতে মই বৰঙাবাৰীৰ পৰা আজাবাৰীলৈ আহোঁতে মই গুৰুৱে দিয়া মন্ত্ৰখিনি জপ কৰি আহিলোঁ মোৰ লছ হ'ব নে লাভ হ'ব বাৰু কওকচোন নে আন কথা বিষৰ কথা চিন্তা কৰি আহিলে এক্সিডেণ্টো হৈ যাব পাৰে হয় নহয় বা যি হওক কৃষ্ণ অকণমান কথা এটা কিভাবে আপুনি আজি আমাৰ যি ভাগৱতৰ যি তত্ত্ব ভকতক লগ পান কৰাই আছে তাত মোৰ নিচিনা দাস এজনে আপোনাৰ ওচৰত প্ৰশ্ন নহয় জানিবলগীয়া কথাহে দুটামান সুধিব বিচাৰিছোঁ প্ৰথম কথা হ'ল জগতে তেওঁ যি পূৰ্বজন্মৰ যি ৰজা আছিল ৰজা হৈ ৰাজটেঙা ত্যাগ কৰি বনলৈ গৈ হৰিণৰ পোৱালিটোক চিন্তা কৰি মৰাৰ কাৰণে তেওঁ হৰিণ হ'ল মোৰ প্ৰশ্ন হৈছে তেওঁতো অন্য বেয়া চিন্তা কৰা নাছিল যে মই জীৱক জীৱে চিন্তা কৰিছিল মই যদি মৰি যাওঁ তেতিয়াহ'লে এইটো বাঘসিংহই হিতে কৰিব সৰু উপকাৰৰ কাৰণে তেওঁ কিয় আপোনাৰ আকৌ হৰিণ হ'ব লগা হ'ল তেওঁ নিজৰ স্বাৰ্থৰ কাৰণে এইটো কৰাটো নাছিল উপকাৰৰ কাৰণে চিন্তা কৰিছিল এক দুই নম্বৰ আকৌ আপুনি এটা প্ৰশ্ন নিয়ে ধুনীয়া ব্যাখ্যা এটা নিয়ে আছে যে একান্ত ভকত হ'লে নিত্য কৃষ্ণ গুণ গায় যোগী হৰি বৈকুণ্ঠ গৈ হৈ যোগী হৰি থাকা হৈ সাক্ষাতে তথা এতিয়া বৈকুণ্ঠৰ পৰা আহি আজি আমি যে সাধুভাগ কৈছো এয়া তেওঁ কোনোবা ঠাইত বহি আছে নে তেওঁ সাক্ষাতে প্ৰত্যেক ভকতৰ একান্ত ভকতৰ হৃদয়ত জাগ্ৰত হৈ আছে এই এটা কথা দুটা আচ্ছা এতিয়া আমাৰ জগতৰ কথাটো এই আমি প্ৰশ্নটো উত্তৰ দিব বিচাৰিছোঁ জগতে যদি মই মৰিলে পহু পোৱালিটো কি গতি হ'ব সি এই কথাখিনি নাভাবি যদি প্ৰভু ভগৱন্তৰ ওচৰতে যদি
এই কথাখিনি সমৰ্পণ কৰিলেহেঁতেন প্ৰভু। গতিকে এই সময়টো মোৰ সময় হৈ আহিল, গতিকে এই পোৱালিটো তোমাৰ ওচৰতে মই সমৰ্পণ কৰিলোঁ, হয়নে? তেতিয়াহ'লে সি পশু জন্ম পূৰ্ণ হ'বলগীয়া আৰু নহ'লহেঁতেন। আমাৰ কথাখিনি সেইখিনিতে। আৰু এতিয়া ভগৱন্তৰ এটা হৈছে সাকাৰ আৰু এটা হৈছে নিৰাকাৰ। সাকাৰ এতিয়া আমাৰ ৰূপ আছে, মূৰ্তি আছে নহয়, আৰু আপোনাৰ ক্ষীৰতী গাই গৰু গোহালিৰ ৰং বিভিন্ন ধৰণৰ থাকিব পাৰে, কিন্তু গাখীৰ বিভিন্ন ধৰণৰ হ'ব নেকি? প্ৰশ্ন। আমাৰ ভকত বৈষ্ণৱসকলৰ আই মাতৃসকলৰ ৰূপ মূৰ্তিবিলাক প্ৰত্যেকৰে বেলেগ বেলেগ, হয়, কিন্তু আত্মাৰ কিবা এটা আৰু বেলেগ পাৰ্থক্য আছে নেকি? কথাখিনি আহিল এই কথাখিনি লৈ আপোনাৰ যুক্তিৰ ওপৰত আমি কথাখিনি বুজাবলৈ গৈছোঁ। গতিকে এই আত্মাটো কোনো বিজ্ঞানীয়ে ইয়াৰ এনে এটা জোখমাপ উলিয়াব পৰা আজিলৈ নাই, যিটো বস্তুটোৱে নেকি যাক কোৱা হয় নিৰাকাৰ। তথাপিতো এতিয়া সাকাৰ, এই প্ৰতিমাস্বৰূপ ভক্তবিলাকৰ আইসকলৰ ৰূপটোৱে এইটোৱে মই বুলি জানিবা, হয়, সেইসকলৰ লগতে মই আছোঁ। সেইটো কথা জানিব পাৰিলে মোৰ নিৰাকাৰ ব্ৰহ্মটোক তুমি হৃদয়তে সাক্ষাৎ কৰিব পাৰিব। বা গুৰুসকল, আমি অকণমান বিৰতি ল'ব বিচাৰিছোঁ। আমাৰ ওচৰতে 15 বিষ্ণু পাদৰ প্ৰভু আহি আছে।